Hello to guys, good morning. It's morning হৈ থকা নাই বাৰু মানে আপোনালোকৰ কাৰণে মৰ্নিং হৈছে মানে ভিডিঅ'টো ৰাতিপুৱা যাব না তো এতিয়া এয়া ভয় খাব নালাগে মানে বেলেগ একো নহয় স্ক্ৰাব কৰি আছো মুখখনত বহুত দাগ হৈছে কাৰণে স্ক্ৰাব কৰি আছো আৰু ইফালে নিৰেন্দা আছে কি আকৌ মানে লগাই দিছো তাক একদম বহুত ধুনীয়া লগা হৈছে তো দেখি আছো চাওক কি মজা লাগা হৈছে ফটা ফটা দি দিছো একদম মানে ইয়াৰ এইখিনি কিছু দাগ পড়ছিলে কেনে দিছো কি হয় এটা চাও ও ইফালে এইটো এই মানে কৈছে মোক নেট খাবি কৰি আছে তো ছবি দেখাই দিলো একবাৰ জুম কৰি দাও এ চাওক ইফালে স্ক্ৰাব ক্ৰীমটো মানে এইটো আছিল চাৰ্কল মাস্ক ক্ৰীম তো মানে খুব ৰ'দত আছো এইকেইদিন সেইকাৰণে লগাই এতিয়া জাস্ট আধা ঘণ্টামান লগাই থব লাগিব তো ইনে শুকাৰ পিছত নিজে খান গুচি যাব ইফালে মামি আছে মামি ভাত বনাইছে আৰু গালি বাৰিছে একো নাই হা তো গাইস ভীষণ ৰ'দ দি আছে খুব টান ৰ'দ দি আছে মানে সেইকাৰণে ইয়াতে বহি আছো আমি এতিয়া বহি আছো আৰু ইফালে ডনচালৰ ভিডিঅ' চলিছে ডনচালৈ এইফালে মানে এইখিনি ভিজি থকা কাৰণে হোৱা নাই কিন্তু এইখিনি অলপ এৰি যাব ধৰছিয়ে এইখিনি এতিয়া ঘাম ওলাই আছে সেইকাৰণে মানে হোৱা নাই তো অলপ টাইম ৱেইট কৰিব লাগিব তো গাইস লাহে এৰি আছো মানে এইখিনি বাকি আছে এইখিনি মানে ঘাম ওলাই থকা কাৰণে হোৱা নাই এইটো মালটো The next day. Hey guys, ক'ত আছো চাওক বৰ্তমান এয়া বৰ্তমান আছো ব্ৰহ্মপুত্ৰৰ পাৰত এইখন ব্ৰহ্মপুত্ৰ আৰু ইফালে গুৱাহাটী এয়া আমি আছো কুৰুৱাত মোৰ লগত আছে নিৰেন্দা ব্লগ মানে বহুত দিন ব্লগ দিয়া নাছিলো মানে কি হ'ল এইকেইদিন ইমান টাইম পোৱাও নাছিলো ঘূৰিবৰ কাৰণে ক'তো যাবৰ কাৰণে টাইম পোৱা নাছিলো সেইকাৰণে ব্লগ দিয়া পৰা নাই আৰু ই কিবা ইনষ্টাগ্ৰামৰ ভিডিঅ' বনাইছে ভাটিবেলা হ'ল সেইকাৰণে অলপ ফুৰিব আহিলোঁ আৰু লগতে আপোনালোকক বহুত দিন ভিডিঅ' দিয়াও নাছিলোঁ সেইকাৰণে মানে আহিলোঁ চাওকচোন আজি পানী মানে বহুত বেছি হৈ গৈছে এতিয়া পূজাৰ বতৰ যিহেতু আৰু পূজাৰ ব্লগ এবাৰ কি হয় ক'ব নোৱাৰোঁ পূজাত মানে যাব পাৰোঁ নে নোৱাৰোঁ আৰু এইটো চাওক ইয়াতে এইটো চিম্বা মই খোৱা নাই দিয়ক কোনোবাই খাই কিনে এনেকৈ থৈ গৈছে যিয়ে নহওক ভাঙা নাই বটলটো ভাঙিলে কাৰোবাৰ ভৰি কাটব গতিকে ভাঙা নাই ভাল লাগছে সেইটোৱে কথা যিয়ে নহওক আৰু চাওঁ পূজাত কেনেকুৱা ভিডিঅ' কি দিব পাৰোঁ যদি কিবা ভিডিঅ' দিব পাৰোঁ তেনেতো ভালে লাগিব তথাপি মানে এইবাৰ অলপ অসুবিধা আছে ক'তো যাব নোৱাৰোঁ আৰু পইচা পাতি নাই পূজাৰ কাপোৰ কানি একো লোৱাই নাই সেইকাৰণে একো ব্লগ দিয়াও নাই চাওঁ বাৰু কি হয় যদি পূজাত এনেকুৱা কিবা ব্লগ দিব পাৰোঁ তেনেহ'লে দি দিম বাৰু আপোনালোকে চাব আৰু চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব ভিডিঅ'টো আৰু তো ভিডিঅ'টো চাই থাকক ভুটভুটিত উঠিম বুলি ভাবিছিলোঁ কিন্তু ভুটভুটিখন মানে গেৱলে সিফালে প্ৰায় 2 কিলোমিটাৰমান দূৰতে গ'ল আৰু যাব নাপালোঁ মানে ভুটভুটি দেখা পালোঁ কিন্তু উঠিম বুলি ভাবিছিলোঁ কিন্তু ভুটভুটিখন গ'লে আৰু এতিয়া উঠিব নোৱাৰিম কাৰণ গধূলি হৈ আছে এতিয়া যাব লাগিব ঘৰত এনেই একপাক আহিলোঁ আৰু এইবিলাক চাওক কিমান ডাঙৰ শিল আছে ইয়াতে গাইজ কি হ'ল কি মানে মই কৈছিলোঁ যে এই চেনেলটোৰ পৰা যিখিনি পইচা পাম সেইখিনি পইচাৰে মই দুখীয়া মানুহক সহায় কৰিম এনেকুৱা এটা কথা এনেকুৱা এটা সপোন মোৰ আছিল কিন্তু এতিয়া কি হ'ল ইফালেও নহয় সিফালেও নহয় মানে নিজেও পইচাখিনি জমা কৰিব পৰা নাই যিহেতু চেনেলৰ পইচাটো বাৰু এতিয়া নহয় এইটো বহুত দেৰি হ'ব গতিকে নিজে কিবা এটা পইচা জমা কৰিছিলোঁ কিন্তু সেইখিনি পইচাও মই এতিয়া জমা কৰিব পৰা নাই কাৰণ মানে
দুমাহমান হ'ল মই গৰুসুতিৰ যিটো গৰুসুতি এটা নতুনকৈ প্ৰজেক্ট এটা হৈ আছে, তো তাতে মই কাম কৰিছিলোঁ, কিন্তু তাতেও 2 মাহ 2.5 মাহ মানে কাম কৰিলোঁ, কিন্তু পইচা এতিয়ালৈকে পোৱা নাই। এতিয়া সেইকাৰণে এইবিলাক কাম আৰু বাদ দিম বুলি ভাবিছোঁ। গতিকে সেইকাৰণে পইচা জমাও কৰিব পৰা নাই, বহুত অসুবিধা হৈ আছে। আৰু এতিয়া পূজাৰ বতৰ, পইচাও পোৱা নাই, সেনেকুৱা হৈছে। সেইকাৰণে এইবিলাক কাম বাদ দিম আৰু এতিয়া কিবা এটা নিজাকৈ নতুনকৈ কিবা এটা কৰিম বুলি ভাবি আছোঁ। কি কৰোঁ চাওঁ, আপোনালোকে ভিডিঅ' পাব বাৰু কি হয়। তো সপোনটো মানে কি, যিখিনি মই সহায় কৰিম বুলি কৈছিলোঁ দুখীয়া মানুহক, সেইখিনি সহায় কৰিব লাগিব। কাৰণ যিটো কৈছোঁ সেইকাৰণে তো কৰিব লাগিবই। আপোনালোকে সহায় কৰিব, মোক ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, অলপ যাতে আগবাঢ়ি যাব পাৰোঁ আৰু যাতে কথাবিলাক ভালদৰে ক'ব পাৰোঁ। মানে অলপ আপোনালোকে মৰম কৰিলেহে বা মৰম দেখালেহে, আপোনালোকৰ সহায় পালেহে মই আগলৈকে ভিডিঅ' বনাই থাকিব পাৰিম। তেতিয়াহ'লে আপোনালোকক সহায় কৰিব লাগিব, যিমান পাৰে সহায় কৰক মোক, আৰু ভিডিঅ'বিলাক লাইক কৰিব, শ্বেয়াৰ কৰিব। এইফালে তাক চাওক না, কেৱল ভিডিঅ' বনোৱাতে ব্যস্ত মানে। আৰু সোনকালে যাবা ঘৰত, দেৰি হ'ল না। তো গাইছ, এইখিনি জেগাত মানে মই আগতে এটা ব্লগ বনাইছিলোঁ, তামোলবাৰীৰ ব্ৰহ্মপুত্ৰৰ ওচৰৰ এনেকুৱাকৈ ব্লগ এটা বনাইছিলোঁ হিন্দীতে। সেইটো ব্লগ যদি আপোনালোকে চাইছে তেনেহ'লে গমা পাইছে, জেগাখিনি চিনি পাইছে। আৰু এতিয়া অহা নাছিলোঁ, তেতিয়াৰ পৰা পানী এতিয়া বহুতখিনি বেছি হৈ গৈছে। আৰু এতিয়া আমি ঘৰত যাম, আহিলোঁ এপাক এনেই জেগাখিনি চাওক। আপোনালোকে পিকনিক খাব আহিব পাৰিব, ইয়াতে ধুনীয়া জেগা, আচলতে ভালো লাগে জেগাখিনি, আৰু ভিডিঅ' শ্বুট কৰিবৰ কাৰণে ভাল ভাল জেগা আছে। কি মস্ত 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 পাইপ হে, মস্ত মানে বুজি পাইছে না, মস্ত মানে একদম ডাঙৰ ডাঙৰ। আৰু এইবিলাক পাইপেদি মানে পানী আহিব, পানী চাগে ইয়াৰ পৰা আহিব, এই ব্ৰহ্মপুত্ৰৰ পৰা। আৰু এয়া পানী যাব খেতি পথাৰবিলাকত, ইয়াৰে ওচৰত মানে খেতিবিলাকৰ কাৰণে পানী যিটো এইটো জলসিঞ্চন বিভাগৰ পৰা এইটো যাব। আৰু ইয়াৰ ওচৰত মানে প্ৰায় পানী নহয়, তাৰ ফলত মানুহবিলাকে খেতি কৰিব নোৱাৰে। আৰু সেইকাৰণে মানে এই পাইপেৰে ইয়াৰ পৰা পানীবিলাক যাব আৰু মানুহবিলাকে খেতি কৰিব। তো গাইছ, এতিয়া আমি ঘৰত যাম, আৰু এই নিৰঞ্জয় গাড়ী চলাব। ধুনীয়া আপি দেখাই দিবি, বাটৰ ছাইডত ৰখাই দিবি হা, ধুনীয়া আপি দেখাই দিবি, কিন্তু ৰখাই দিবি। তো গাইছ, আমি মানে যাই থাকিম কিন্তু ধুনীয়া ছোৱালী দেখা পাম, যাওঁতে পূজা দেখা পাম বাৰু, পূজাও দেখা পাম আৰু ধুনীয়া ছোৱালী দেখা পাম। কিন্তু আজি পূজা নহয়, কিন্তু কালি আজি বেলবৰণ দেখা পাম আমি। পূজা খোলাত যাব নাপায়, মানে ঘৰৰ অসুবিধা হৈ আছে কিবা, আমি পূজাত যাব নাপায়, সেইকাৰণে এইবাৰ পূজাও সেই হৈছে। আৰু পইচাও নাই, মালটোও নাই, আৰু কাপোৰ কানি লোৱা নাই, পূজা গেল। তো কালী পূজা চাম, কালী পূজা আমাৰ ইয়াতে বহুত ডাঙৰ এখন মানে কালী পূজা হয়, দেৱালী। আপোনালোকে আহিব পাৰে, বহুত ডাঙৰ মানে আমাৰ দৰং ডিষ্ট্ৰিক্টৰ ভিতৰত বহুত ডাঙৰে হয়। আমাৰ পিনে এইখিনি পৰে আপোনাৰ খলিহৈ বাজানা পথাৰ, দেৱালী হয়। আপোনালোকে কোনে কোনে আহিব চাব কেনেকুৱা লাগে। কিন্তু লকডাউনৰ কাৰণে এইবাৰ পূজাখন সৰু হৈ গৈছে। এনে প্ৰতি বছৰে আমাৰ দেৱালীখন 2 দিন হয়, আৰু একবাৰ হেৰি হৈছিল, সোণালী জয়ন্তী হৈছিল 3 দিনৰ। এইবাৰ আৰু 50 বছৰৰ পিছত ৰূপালী জয়ন্তী হ'ব, 4 দিনমান হ'ব লাগে, নাজানো আৰু। এইটো লকডাউন খুলিলে, এতিয়া লকডাউনৰ কাৰণে আমি এয়া হৈছে অৱস্থা, পইচা পাতিও নাই, জিৰ'। দেখো এতিয়া যাই থাকোঁ, বাই বাই, যাই থাকোঁ। তো আমি ধুনীয়া ছোৱালী দেখা পালে ৰখি যাম, নিশ্চয় ৰখিম। তো যাই থাকোঁ আৰু নে কি? তো গাইছ, যাই আছোঁ। এই পূজা খোলাত সোমাই গ'লোঁ, ভিতৰত সেৱা কৰিব নাপায়, তথাপিও এটা আহিলোঁ। আৰু ইয়াতে মানে বম ডাঙৰ ৰাৱণৰ মূৰ্তি এটা বনোৱা হৈছে, আপোনালোকক দেখাম, চাই থাকক। তো গাইছ, এইটো মানে ৰাৱণ এতিয়া বনোৱা সম্পূৰ্ণ হোৱা নাই, যিটো আজি ষষ্ঠী, আজি লাগিছে, বনোৱা হৈ আছে, আৰু আজি হ'ব লাগে অলপ দেৰিলৈকে। মানুহবিলাক কাম কৰি আছে, চাওঁ কি হয়। আকৌ পিছত আহিম চাগে ইয়াতে পূজা চাবৰ কাৰণে, ইয়াতে পূজা খোলা।
তো গাইছ এইখন ৰাৱণৰ ডেগাৰ মানে তৰোৱাল ইয়াতে থৈ দিয়া হৈছে এতিয়ালৈকে যিহেতু ৰাৱণ সম্পূৰ্ণ হোৱা নাই তো সম্পূৰ্ণ হ'লে লগাই দিব তো আমি অহাকালি মানে চাগে দেখা পাম আমি আছোঁ এতিয়া কুৰুৱা পূজা দোকানবিলাক আহি আছে কিন্তু এতিয়ালৈকে সম্পূৰ্ণ দোকান অহা নাই আৰু লাহে লাহে আহি আছে যেহেতু পূজা সম্পূৰ্ণৰূপে আৰম্ভ হোৱা নাই অহাকালি মানে হ'ব আৰু সম্পূৰ্ণ গোটেইখিনি দোকান আহি যাব আৰু ভাল লগা হ'ব এইবিলাক মিঠাইৰ দোকান জেলপি ভাই 1 কিলো দোকানীয়ে নাই তো যাওঁ আমি জেলপি দোকানী নাই কালিলৈকে আহিব তো গাইছ ধুনীয়া ছোৱালী দেখিছোঁ কিন্তু আমি নৰখোঁ কাৰণ আমাৰ সময় নাই আমি ব্যস্ত মানুহ